লক্ষীপথাৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা পৰিচালিত সামূহিক প্ৰশিক্ষণ কেন্দ্ৰ সোমবাৰে উদ্বোধন কৰে অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতীয় উন্নয়ন দপ্তৰ মন্ত্ৰী সঞ্জয় কিষাণে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী সহ ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন, মাঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প সঞ্চালিকা কৃষ্ণা বৰুৱা। তিনিচুকীয়া বিধানসভা সমষ্টিৰ লক্ষীপথৰ গাঁও পঞ্চায়ত অন্তৰ্গত পানধোৱা নামৰ অতি ভিতৰুৱা গাঁৱত আজাদী কি অমৃত মহোৎসৱৰ এক অংশৰূপে মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে এক সামূহিক প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰে। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ মুঠ 5খন জিলাৰে মহিলাসকলক বিভিন্ন প্ৰকাৰে স্বাৱলম্বিতাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে উক্ত প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা মহিলাসকলক বিনামূলীয়াকৈ থকা খোৱাৰ ব্যৱস্থা উপলব্ধ কৰে। এটা সুন্দৰ নিদৰ্শন বুলি ক'ব লাগিব এই মুহূৰ্তত। অসম ৰাজ্যিক জীৱিকা অভিযানৰ এটা চেণ্টাৰ, ট্ৰেইনিং চেণ্টাৰ ইতিমধ্যে এখন গাঁও, ভিতৰুৱা গাঁও নিশ্চয় জানে। লক্ষীপথাৰ বুলি ক'লেই অসম নহয়, গোটেই ভাৰতবৰ্ষৰ মানুহ চিনি পায় লক্ষীপথাৰ বুলি ক'লে। আৰু তেনে এখন গাঁৱত আমাৰ অসম চৰকাৰ এনেকৈ ট্ৰেইনিং এটা চেণ্টাৰ খোলাৰ কাৰণে প্ৰথম মই ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে মই ফৰেষ্ট ডিপাৰ্টমেণ্ট ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এটা বিল্ডিং ইয়াত কৰি আছিল, খুব সুন্দৰভাৱে তেওঁলোক সজাই দিছে ট্ৰেইনিং। আৰু আমি জনামতে 5খন জিলাৰ আমাৰ আত্মসহায়ক গোটৰ মহিলাসকল আহিব ইয়াত ট্ৰেইনিং ল'ব। আপুনি নিশ্চয় জানে যে অসমত প্ৰায় 3 লাখ আত্মসহায়ক গোট আছে আৰু 32 লাখ মহিলা ইয়াত জড়িত হৈ আছে। আৰু বিভিন্ন ইয়াত তেওঁলোক কাম কৰিছে। কোনোবা গৰু পুহিছে, কোনোবা তাঁতশাল লগাইছে, কোনোবা পুখুৰী খান্দিছে, কোনোবা ছাগলী পুহিছে, এনেধৰণৰ কাম কৰিছে, কোনোবা আচাৰ ফেক্টৰী কৰিছে, এনেকুৱা ধৰণৰ কাম কৰিছে। আৰু আমাৰ মহিলাসকল নিজৰ ভৰিত নিজে থিয় হ'বৰ কাৰণে এনেধৰণৰ পদক্ষেপ লৈছে। আৰু মই দেখিছোঁ খুব সুন্দৰভাৱে বহুত মই এনেকুৱা আত্মসহায়ক গোটে কাম কৰা চেণ্টাৰবিলাকত গৈছোঁ আৰু দেখিছোঁ আমাৰ অসমৰ মহিলাবিলাক খুব সুন্দৰভাৱে কাম কৰিছে। সেইকাৰণে এনেকৈ এখন গাঁৱত এনেকৈ এখন চেণ্টাৰ খোলাৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ অসম চৰকাৰক যে এখন ভিতৰুৱা গাঁৱত কৰিছে। হয়, এই গাঁওখনত কিছু অভিযোগ আছে, ইয়াত ৰাস্তাৰ কথা আছে। আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ ৰাস্তা, নিশ্চয় আপোনালোক দেখা পাইছে। আমি হয়তো ইয়াত পানী, খোৱা পানী, জল জীৱন মিছনৰ যোগেদি কাঢ়িম, এনেকুৱা অনেক কামো কৰিবলগীয়া আছে। নিশ্চয় ইয়াত হয়তো কাৰেণ্টৰ কাৰণে হয়তো মাজে মাজে কাৰেণ্ট যাব, ইয়াত জেনেৰেটৰৰ প্ৰয়োজন হ'ব। এনেকৈ সৰু সৰু প্ৰাথমিক কিছুমান সুবিধা আমি দিব লাগিব। আৰু নিশ্চয় ভাবিছোঁ 5খন জিলাৰ মহিলা যেতিয়া ইয়াত আহিব, নিশ্চয় এই সুবিধাখিনি আমি চৰকাৰৰ ফালৰ দিবৰ কাৰণে চেষ্টা কৰিম। আৰু মই ভাবিছোঁ ট্ৰেইনিং চেণ্টাৰ খুব সুন্দৰভাৱে চলক। মই এটা সময়ত ফুড প্ৰচেছিং মন্ত্ৰী আছিলোঁ, তেতিয়া মই এনেকুৱা ধৰণৰ মহিলাবিলাক গোট খুৱাই বহুত এনেকৈ সভা সমিতি কৰিছিলোঁ, য'ত কৈছিলোঁ যে এটা ইণ্ডাষ্ট্ৰি যদি খোলা হয় 10 লাখ টকালৈকে কেন্দ্ৰীয় চৰকাৰৰ কেইটামান আঁচনি আছে, আঁচনি সুবিধাবিলাক লাভ কৰিব পাৰি। এনেকুৱা কথাবিলাক মই কৈছিলোঁ। কিন্তু আজি মোৰ ডিপাৰ্টমেণ্ট চেঞ্জ হৈছে, আজি মহিলাসকল গোট খাইছোঁ। এতিয়া নিশ্চয় উজালা পাৰ্ট 2 আৰম্ভ কৰিব লৈছোঁ। আৰু মই ভাবিছোঁ আমাৰ এইখন গাঁৱৰ যিসকল মহিলা নাম থাকি গৈছিল, উজালাত গেছ পোৱা নাই, সেইসকলক আমি গেছ দিম। তাৰোপৰি ইতিমধ্যে আমি আমাৰ আত্মসহায়ক গোটত কাম কৰা মহিলা বহুত এনেকুৱা মহিলা আছে যিসকলে কাৰোবাৰ ঘৰতো কাম কৰে, কাৰোবাৰ পথাৰত কাম কৰে, আমাৰ এনৰেগাত কাম কৰে। সেইসকলৰ কাৰণে আমি শ্ৰম বিভাগৰ ফালৰ পৰা ই শ্ৰম কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ই শ্ৰম কাৰ্ডটোত প্ৰথমতে আমি শ্ৰম কাৰ্ডটো বনোৱাৰ লগে লগে 2 লাখ টকাৰ ইঞ্চুৰেঞ্চ এটা বেনিফিট পাব। ভগৱান নকৰক কিবা এক্সিডেণ্ট হ'লে 2 লাখ টকাৰ এটা কভাৰেজ পাব। তেনেকৈ অনেক কাম ইতিমধ্যে কৰিছোঁ। নিশ্চয় আগন্তুক দিনত আৰু বহুত কাম কৰিবলগীয়া আছে। আজি 2টা বিল্ডিং ইতিমধ্যে আমি অপেনিং কৰিছোঁ, য'ত ট্ৰেইনিং আৰম্ভ হ'ব। ডিগবৈৰ পৰা হিয়াফৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ব্যুৰো।